নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো অতি কম সময়তে ৰান্ধি খাব পৰা তিল দি ৰন্ধা ডিম পাপৰৰ এটা টেষ্টি ৰেচিপি। আশা কৰো আজি ভিডিঅ'টো চাই ভাল পাব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ডিম পাপৰৰ সবজিখন বনাবৰ কাৰণে মই এটা কুকাৰ লৈ লৈছো। এতিয়া মই কুকাৰটোত 4টা ডিম ধুই পেলাই দি দিছো আৰু লগতে দিছো মই ইয়াত 3টা মিডিয়াম সাইজৰ আলু, এইকেইটাও ধুই পেলাই মই ইয়াত দি দিছো। এতিয়া মই জোখমতে ইয়াত পানী দি দিম, তাৰ পিছত ঢাকনিখন লগাই দিছো আৰু এতিয়া এইখিনি 3টা চিটি মাৰি বইল কৰি লম। ডিম আৰু আলুখিনি বইল হয় মানে মই তেতিয়ালৈকে তিলখিনি ৰেডি কৰি লম। या गैसत मैं केराहीটো पाती दिसो। यात मैं 3 चामच जुखर तिल लैसो। तिलखिनि मैं आगते धुनियाके धुई रदत शुकुवाई थैसिलो। एतिया मैं तिलखिनि 2 मिनिट मान समय एनेदरे भाजी लम। या मोर तिलखिनि भाजा হৈ গল। एतिया मैं এটা मिक्सर जार লৈ লৈছো আৰু ইয়াত तिलखिनि দি দিলো। एतिया मैं तिलखिनि गुৰি কৰি লম। एया চাওক मैं तिलखिनि गुৰি কৰি ললো। एतिया मैं এইখিনি বাটি এটালে এনেদৰে উলিয়াই ৰাখি দিম। एतिया मैं আকৌ मिक्सर জাৰটো লৈছো। ইয়াত एतिया मैं এয়া এটা ডাঙৰ সাইজৰ বিলাহী লৈ লৈছো। বিলাহীটো এনেদৰে কাটি দিলো আৰু লগতে এটা পিয়াজ লৈছো। পিয়াজটো মই এনেদৰে চকলিয়াই পেলাই দি দিছো আৰু এয়া লগতে মই দি দিছো কেইফুটামান নহৰু আৰু এডোখৰ আদা আৰু এইখিনি এতিয়া মই ধুনিয়াকে পেষ্ট কৰি লম। এয়া চাওক এইখিনি মোৰ আদা, নহৰু, পিয়াজ আৰু বিলাহীখিনি পেষ্ট কৰা হৈ গল। এতিয়া মই এইখিনি সাইডত ৰাখি দিম। আনফালে মোৰ এই আলু আৰু ডিমখিনিও বইল হৈ গল। এতিয়া ধুনিয়াকে মই এইখিনি বাকলি গুচাই লম। এয়া চাওক মোৰ আলু আৰু ডিমখিনি গুচোৱা হৈ গল। এতিয়া মই প্ৰথমতে ডিম কেইটা এনেদৰে লৈ মাজদি দুফালকে ফালি লম। এতিয়া ডিম কেইটা মই ধুনিয়াকে ফালি ললো আৰু এতিয়া আলু কেইটাও মই পিটিকি লম। এয়া মেছাৰ এডালৰ সহায়ত মই আলু কেইটা এনেদৰে পিটিকি লৈছো। আপোনালোকে হাতৰ সহায়তো ধুনিয়াকে পিটিকি লব পাৰিব। এয়া চাওক মই ধুনিয়াকে আলুখিনি পিটিকি ললো। या गैसत मैं केराही এটা পাতি দিছো আৰু জোখমতে মই তেল দি দিছো। এতিয়া তেলখিনি মই ভালদৰে গৰম হ'ব দিম আৰু এতিয়া মই প্ৰথমতে এই তেলখিনিতে মই এখন পাপৰ লৈ লৈছো। পাপৰখন ডাঙৰ কাৰণে মই এনেদৰে ভাজ কৰি পেলাই সৰু কৰি লৈ পাপৰখন এতিয়া মই ধুনিয়াকে ভাজি লম। এই আছক মই গুটেইখিনি পাপৰ ফ্ৰাই কৰি ললো আৰু এতিয়া মই সেই তেলতে দি দিছো অকনমান নিমখ আৰু অকনমান হালধি। এতিয়া এইখিনি তেলৰ লগত ভালকে মিলাই দিছো আৰু মই ফালি ফালি ৰখা ডিমখিনি ইয়াত দি দিছো। এতিয়া মই ধুনিয়াকে ডিমখিনি ৰাংচিয়া হোৱালৈকে ভাজি লম। এই দেখিছে মই ডিমখিনি এনেদৰে উলট পালট কৰি দিছো আৰু এতিয়া এইখিনি ধুনিয়াকে ৰঙা হৈ যোৱালৈকে ফ্ৰাই কৰি নমাই লম। ইয়াত মোৰ ডিম কেইফাল ফ্ৰাই কৰা হৈ গৈছে। এইখিনি এতিয়া কাঢ়ি দিছো। এয়া ৰৈ যোৱা তেলখিনিতে এতিয়া মই দি দিছো 2 খিলা তেজপাত আৰু মই এয়া গোটা গৰম মছলা কেইটামান দি দিছো। এইকেইটা অকনমান সময় লৰাই এনেদৰে ভাজি লৈছো আৰু এতিয়া মই পেষ্ট কৰি ৰাখা আদা, নহৰু, পিয়াজ, বিলাহীৰ পেষ্টখিনি ইয়াত মই দি দিলো। এতিয়া এইখিনি মই কিছু সময় এনেদৰে লৰাই লৰাই ভাজি লম। এয়া দেখিছে কিছু সময় ভাজাৰ পিছত এইখিনি অকনমান ডাঠ হৈ গৈছে। এনেকুৱাতে এতিয়া মই ইয়াত দিছো আধা চামুচ নিমখ, আধা চামুচ হালধি, আধা চামুচ জিৰা গুড়া, আধা চামুচ ধনিয়া গুড়া আৰু এয়া 1 চামুচ জলকীয়া গুড়া। ইয়াৰ লগতে অকনমান গৰম মছলা দি দিছো। এতিয়া এইখিনি মই ভালদৰে মিলাই লম আৰু 2 মিনিট মান সময় আৰু ভাজি লম যাতে মছলাৰ পৰা তেল ওলাই যায়। তেনেকুৱালৈকে ভাজিব লাগিব, তেতিয়াহে সবজিখনৰ সোৱাদটো ভাল হ'ব। এয়া চাওক মই ধুনিয়াকে এনেদৰে লৰাই লৰাই ভাজি আছো আৰু এয়া মছলাৰ পৰাও তেল ওলাই গৈছে। এতিয়া মই ইয়াত দি দিছো অথনি পিটিকি ৰখা আলুখিনি। আলুখিনি এতিয়া মই মছলাখিনিৰ লগত ভালদৰে মিলাই লৰাই লম। এয়া আলু আৰু মছলাখিনি ধুনিয়াকে মিলাই ভাজি ললো। এতিয়া মই ইয়াত দি দিম জোখমতে গৰম পানী। ইয়াত আপোনালোকে যিমান পাৰে গৰম পানী ব্যৱহাৰ কৰিব, ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। যিকোনো সবজিত গৰম পানী ব্যৱহাৰ কৰিলেহে সবজিখনৰ টেষ্টটো ভাল হয়। এটো আপোনালোকে নিজৰ জোখমতে কম বেছি কৰিব পাৰিব। মই ইমানখিনিয়ে দিছো কাৰণ মই এইখিনি পনিয়াকে নাৰাখো যেহেতু, সেয়েহে মই পানীটো কমকে দিছো আৰু এতিয়া ঢাকনখন দি মই 2 মিনিট সময় উতলিব দিম।
এয়া চাওক 2 মিনিটৰ পিছত এইখিনি ধুনীয়াকৈ উতলি আছে এতিয়া মই ইয়াত দি দিম অথনি গুৰি কৰি ৰখা তিলখিনি দিয়াৰ পিছত মই এই সবজিখনৰ সৈতে তিলখিনি ভালদৰে মিক্স কৰি দিছো এইখিনি ভালদৰে মিলি যোৱাত এতিয়া মই ইয়াত দি দিম অথনি ফ্ৰাই কৰি ৰখা ডিমখিনি মই ডিমখিনি দি দিলো এতিয়া লগতে দি দিম অথনি যে ফ্ৰাই কৰি ৰাখিছিলো পাপৰখিনি মই এনেদৰে হাতৰ সহায়ত ভাঙি দিছো টুকুৰা-টুকুৰকে আৰু এতিয়া মই সবজিখনত এই পাপৰখিনি দি দিম এয়া ডিম আৰু পাপৰখিনি দিয়াৰ পিছত এইখিনি মই অলপমান এনেদৰে লাহে লাহে লৰাই দিছো তাতে পাপৰখিনি সবজিখনৰ লগত ধুনীয়াকৈ মিলি যায় এয়া এনেদৰে লৰাই দিয়াৰ পিছত এইখিনি আকৌ এবাৰ ঢাকন দি 2 পৰা 3 মিনিট সময় উতলিব দিম তাৰ পিছত মোৰ কণী পাপৰৰ সবজিখন ৰেডি হৈ যাব এয়া দেখিছে কিছু সময়ৰ পাছত এইখিনি ধুনীয়াকৈ উতলি আছে আৰু সবজিখনৰ পানীটো কমি আহিছে পুৰা গ্ৰেভি হৈ গৈছে মোৰ এয়া পাপৰ আৰু কণী সবজিখন প্ৰায় ৰেডি হৈ গৈছে এনেকুৱাতে এতিয়া মই দি দিম অকনমান কসুৰি মেথি দিলে ইয়াৰ গোন্ধটো ধুনীয়া আহে সেয়েহে মই অকনমান দি দিছো যদি আপোনালোকৰ কসুৰি মেথি নাথাকে যদি ধনিয়া পাত থাকে ধনিয়া পাতো ব্যৱহাৰ কৰিব পাৰিব কসুৰি মেথিখিনি দিয়াৰ পিছত মই এনেদৰে এবাৰ লৰাই দিছো আৰু এতিয়া মই ইয়া গেছৰ ফ্লেমটো অফ কৰি দিম তিল দি ৰান্ধা কণী পাপৰৰ সবজিখন ৰেডি হৈ গ'ল এতিয়া আপোনালোকে এইখিনি গৰমে গৰমে ভাত বা ৰুটিৰ লগত খাব পাৰিব এতিয়া এইখিনি মই আপোনালোকক পৰিবেশন কৰি দেখুৱাই আছো আপোনালোকৰ কোনে কোনে বাৰু এনেদৰে কণী পাপৰ তিল দি ৰান্ধি খাইছে মোক কমেন্ট কৰি জনাবচোন আৰু যি সকলে নাই খোৱা এবাৰ বনাই খাই চাব আজি মোৰ এই তিল দি ৰান্ধা কণী পাপৰ ৰেচিপিটো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব যি সকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশনটো অল কৰি ল'ব যেতিয়াহে মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশনসমূহ পাই থাকিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই